নমস্কাৰ মোৰ এটা অন্য ভিতৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ৰাস্তাৰ মাজৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ মই দুটা ফ্ৰেণ্ডক লগ কৰিব যাই আছোঁ আৰু কাক লগ কৰিব যাম আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো আৰু এজনৰ লগত বহুত বেছি কাজিয়া কৰিম, তো স্কিপ নকৰাকৈ চাই থাকক। আৰু এইজনক লগ পালোঁ, ফাইনেলি সি আহিল আজি আৰু ইমান লেবেল তাৰ মানে কি ক'ম আৰু। মোবাইল চবাইল গুচা মোবাইল চবাইল গুচা। আৰু এইফালেদি লনি আহিব, তাইক ৰখি আছোঁ, টাইম পাইছে আমাৰ কাৰণে মানে আজি ফাইনেলি। সেয়া লেবেল দেখিছেনে, যাৰ কথা মই কৈ আছোঁ ইমানতে তাই আহি পাল। ক'ত যাম মানে সেইটো ডিছকাছ চলি আছে। ক'ত যাবি? ক'ত বা যাওঁ না কৈ আছোঁ ফুফু যাওঁ, কিন্তু ক'ত যাম নাজানো দেই। আৰু আমি ভাবি ক'ত যাম বুলি পিছত আৰু ভাবিলোঁ মেজিত যাওঁ, ওচৰতে হয় যিহেতু আৰু বহুত ধুনীয়া ভিউ। এইটো বেকী নদীৰ পাৰত বহুত ধুনীয়া মানে ভিউ আহে ইয়াৰ পৰা, তো ভাবিলোঁ ইয়াতে আহোঁ। আৰু বহুত দিনৰ পিছত আমি তিনিওটা একেলগে লগ হৈছোঁ, হয়নে লনি? কিমান দিনৰ পিছত লগ হ'লোঁ আমি তিনিওটা। আমি দুটাতো লগ পাই থাকোঁ, এই হয় 1.5 বছৰ। ইয়াক কিমান দিনৰ পিছত লগ পালোঁ, মানে মইতো লগ পাওঁ, তই কিমান দিনৰ পিছত লগ পালি? 1.5 বছৰ। আৰু একেলগে বহুত টাইম পিছত। আৰু ইটো বাৰু নকওঁ আৰু ইয়াৰ কথা। এতিয়া আমি ৰাইডত যাম। তাকে হেলমেটটো কিয় পিন্ধিছা? এই যে মই চলাম, চাবি দিয়া জাগা চলো গাইজ। ফটো উঠিম দেই ইয়াতে আমি ফটো উঠিম, এতিয়া ৰিলছ বনাম আৰু কি কৰিম আৰু কাজিয়া কৰিম অলপ। ময়ো উঠিম ৰ। আমি গৈ আছোঁ ৰাইডত যাম। এতিয়া ফটো ছেশ্যন চলি আছে আৰু মই অলপ দেখাই দিওঁ। কি হৈছে? অঁ, পেটটো ওলাইছে, অলপ নহয় বেছিকৈ ওলাইছে। জিমত যা কৰবি দেই। অলপ দেখাই দিছোঁ, ইয়াৰে পৰিৱেশটো বহুত ধুনীয়া। ভাল লাগিছে, আমি বহুদিন মূৰত তিনিওটা একেলগে, হয়নে? হয় বাৰু হয়। মই বহুত কম কথা কওঁ মানে। मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है, ये तोतला है। মানে এটা বিচাৰি আছে গাৰ্লফ্ৰেণ্ড। কোনোবা যদি ছিংগল আছা তো ইয়াৰ কাৰণে মানে লাগে না গাৰ্লফ্ৰেণ্ড? ঢেৰ আছে গাৰ্লফ্ৰেণ্ড। ফেন্স, ইউ নো। কোনো নাহিবি ইয়াৰ লাইফত। আৰু এইটোতো আৰু মই নকওঁ, দুজনী কি কৈ আছোঁ নাজানো। এই আছে, কিন্তু এই অলপ দূৰে থাকে, সেইকাৰণে এই আছে।
কি বুলি ক'ম বেষ্ট ফ্ৰেণ্ড বুলি ক'লেও কম হ'ব বেষ্ট ফ্ৰেণ্ড আমি দুটাক বেষ্ট ফ্ৰেণ্ড বুলিও নকওঁ কেতিয়াও কিন্তু বেষ্ট ফ্ৰেণ্ডতকৈ কি ক তই ক বেষ্ট ফ্ৰেণ্ডতকৈ কি আৰু কিছুমান ৰিলেশ্যনশ্বিপৰ নাম নেলাগে য়েছ সেইটোৱে আৰু মোৰ মন চন বেয়া লাগিলে তাইৰ লগতে কথা পাতোঁ আৰু তাই বহুত আজিলৈকে যিমান প্ৰব্লেম হৈছে তাইৰ লগত শ্বেয়াৰ কৰিলেহে মই শান্তি পাওঁ আৰু তাই মোক যিখিনি বুজাই মানে মোৰ বহুত Guys, they are so fake. তই চুপ থাক তোৰ কথা একো নকওঁ তাৰ কথা একো কোৱা নাই কাৰণে যদি অৰিজিনেল হ'ব লাগে না তাৰ লগত জ্বলন হৈছে তাৰ কথা একো কোৱা নাই যে সেইটো বাদ দি তাক তো মোৰ মানে যেতিয়াই মন চন বেয়া লাগে তাইৰ লগত কথা পাতিলেহে অলপমান ভাল পাওঁ আৰু বহুত ভাল বুজাই দে তাই ধন্যবাদ ইমান সন্মান দিয়াৰ কাৰণে জানানে লনি আমি যে সেই কৰি আছিলোঁ যে সেইকাৰণে তাৰ মানে জ্বলন হৈছে সেইটোৱে কথা so jealous কোন ৰাহুল ভাই পাহৰি গৈছিলোঁ আজি মনত পৰিছে এই বছৰ ধৰি ট্ৰাই কৰি আছিলোঁ লগ কৰিব কাৰণে লকডাউনৰ পিছত নিজে স্বীকাৰ কৰিছে যে জালুকবাৰীয়ে সেই কৰি দিছে তাক বিজি উইথ Celebrity guys. চেনি বালা গাৰ্ল yes মই অনেষ্টলি কৈছোঁ সৰপুকত থাকাতে যেতিয়া আছিল গুৱাহাটীত যোৱা নাছিল তেতিয়া বহুত ভাল আছিল বহুতে ভাল আছিল একদম বহুত চেনি বয় বুলি কয় গুৱাহাটী ইউনিভাৰ্চিটি ফেমাছ হৈ ক'ত আছে মানে লাষ্ট পাইছে ন তুমি কিয় বুজা নাই লাষ্ট পাইছে তেখেতে পঢ়ে গুৱাহাটী ইউনিভাৰ্চিটিতে সেইকাৰণে মানে এনেকুৱা মানে ঘৰতো নাহা ন তই ঘৰতো নাহা ন হোষ্টেলৰ লগৰকেইটা আৰু বেছিকে হাঁহিবি আৰু বেছিকে জোকাবি তাক আৰু এইটো চাওক Two girls and 8 boys. ৰক নেকি ৰক যিয়ে হওক এখন দুখন ফটো এডিটো নহয় যিমান যি হ'লেও কিবা এংগল নিমিলিব কিবা ফটোখন বেয়া দেখিব কোনোবা চকু মুজি থাকিব তো বহুত বেছিকৈ মানে ফটো উঠি আছে এতিয়া ফটো উঠি থাকিব এইজনী ফটো উঠি আছে মোৰো বাৰু এখন ফটো ভাল হোৱা নাই আৰু উঠিম মই সেইটো আহি আছে ৰ'বা মোক উঠাই দিয়া কিমান ফটো উঠিবি বাপৰে বাপ ধুনীয়া নাজাৰা চাওক বহুত ধুনীয়া লাগে ফটো চটো উঠিলোঁ বহুত আৰু এতিয়া আমি যাম খালো ডালো ফটো উঠিলোঁ ফটোটো মেইন কিন্তু ফাইনেলি ইহঁতে মোক লগ পালে মোৰ নিচিনা বিজি মানুহ লগ পালে they are so lucky Who are you? ইয়াত মানে না কি ই নিজকে কি বুলি ভাবে লনি মোক কচোন ফাইনেলি বোলে লগ পালো ইমানে আমাৰ সৌভাগ্য হৈছে মানে they are so lucky guys কি মানে ফটো উঠিলো কিমান ফটো উঠছা ইয়াৰ মানে মই বেছি ফটো নুঠো গাইস মই খালি ফটো উঠাইছো ও মাই গুডনেস আমাৰ দুটাকে ইয়াৰ বেছিকে মানে ফটো উঠছে আমি বেছি উঠা নাই দেখা পাবো ফেসবুকত চাব ৰাহুল নাথ বুলি কোনে ইনষ্টাগ্ৰামত
ইনষ্টাগ্ৰামত ফ'ল' আই কৰিব ৰাহুল, আই ৰাহুল। .ৰাহুল হয় দে এতিয়া আমি যাম ইয়াৰ পৰা আৰু ইমান ধুনীয়া ভিউ চাওক ভাল লাগিছে আৰু ভাল লাগিলে ইহঁতকো লগ পালোঁ তিনিওটাই আমি একেলগে অলপ টাইম স্পেণ্ড কৰিলোঁ বহুত দিনৰ মূৰত আৰু ইহঁতে কিবা কৰি আছে কাজিয়া চাজিয়া লাগিছে চাগে কি 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 হৈ কি আছে মানে হৈ কি আছে পুলিচ খেলি আছো য়েছ গাইজ মানে কি কাজিয়া মাৰপিট কৰিবি নেকি এতিয়া য়েছ কি মাৰবা ট্ৰাই কৰি আছে কি ফটো লাগে নেকি তোক নহয় মই তাৰ ভিডিঅ' ষ্টেটাছত দিছো কি মানে ডিলিট কৰবা চাই আছে কিহৰ কাৰণে ডিলিট কৰিব লাগে তোৰ পেটটো ওলা নাই দে এতিয়া ৰাহুলে চবতকে বেছি ফটো উঠিছে এই আৰু মই বহুত কমেই উঠিছোঁ আৰু এতিয়া যাম আমি আৰু বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আৰু যিসকলে নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰি দিব আৰু বাই বাই